গাইজ মই আহিছোঁ আজি বৰ্তমান আমাৰ হিয়াৰামতো সকলোৰে মৰমৰ জুবিন ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰত মই আছোঁ বৰ্তমান। ইমানবোৰ মানুহ আৰু আজি বছৰটোৰ প্ৰথম দিনতে যি আজি 2026 চনৰ প্ৰথম দিন আজি, গতিকে মই আজি আহিছোঁ আমাৰ হিয়াৰামতো জুবিনদাৰ ক্ষেত্ৰলৈ। আৰু এনেকুৱা মই ইমান হাজাৰ হাজাৰ মানুহ ইয়াত মানে কি কৰিছে, চাকি বন্তি জ্বলাই আছে জুবিনদাৰ নামত। আৰু ইয়াত কোনো মানে জাতি বৰ্ণ নিৰ্বিশেষে চব মুছলিম আছে, হিন্দু, চব খ্ৰীষ্টান, বড়ো সকলো মানুহ আহি ইয়াত চাকি বন্তি জ্বলাই আছে দেখিবলৈ পাইছে। মই দেখাই দিছোঁ মানে হেৰি কৰিছে। আৰু আজি যিহেতু প্ৰথমটো বছৰৰ প্ৰথম দিন, নতুন বছৰ, আৰু আমাৰ মাজত আজি বছৰৰ প্ৰথম দিনতে আজি আমাৰ মাজত জুবিনদা নাই। কেনেকুৱা অনুভৱ আমি বুজাব নোৱাৰা, সকলোৰে মনত এটা অনুভৱ। আজি 2026 চনটো পালে কিন্তু আমাৰ মৰমৰ মানুহজনে নাই। আজি কেনেকুৱা লাগিছে ক'বলৈ ভাষা নাই। গতিকে ময়ো আজি এপাক আহিলোঁ আমাৰ মৰমৰ জুবিনদাৰ ক্ষেত্ৰলৈ। সঁচাই আমাৰ মাজত জুবিনদা নাই। 2025 বৰ্ষটো আমাৰ কাৰণে বহুতে বেয়া আছিল, ক'ব নোৱাৰা বেয়া। আৰু গতিকে কি ক'ম, আচলতে আমাৰ মৰমৰ জুবিনদা নাই, আচলতে বহুতে বেয়া লাগিছে। তেনেকৈ কিমান চলাই আছে দেখিবলৈ পাইছে এইফালে। আহি আছে না গামছা দিবৰ কাৰণে বুজি নোপোৱা নে কি? জাগাটোতো খালী। আৰু গামোচা চাওক আপোনাৰ কেনেকৈ কিমান গামোচা লগ লাগিছে। এয়া হ'ল আমাৰ মৰমৰ সাৰ্থক জুবিন ক্ষেত্ৰ। এয়া গামোচা বছৰটোৰ প্ৰথম দিনতে আহিছোঁ জুবিন ক্ষেত্ৰলৈ। আমাৰ সকলোৰে মৰমৰ, যাক আমি কোনোদিনো পাহৰিব নোৱাৰা মৰমৰ জুবিনদা। আৰু আজি তেখেতৰ ক্ষেত্ৰলৈ আহিছোঁ। দেখিছে Yeah,